নমস্কাৰ বন্ধুসকল, দীপজ্যোতি সোণাল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুদিনৰ বিৰতিৰ পিছত মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভেজ পোলাও ৰেচিপি। মই কুকাৰত ভেজ পোলাও কিদৰে বনালোঁ তাকে দেখুৱাব গৈছোঁ। তেনেহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোলাওৰ কাৰণে মই বাসমতী চাউল 4 কাপ 15 মিনিট তিয়াই টুকি ৰাখিছোঁ। এটা ডাঙৰ সাইজৰ গাজৰ এনে টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু কেইটামান মটৰ এনেদৰে বাকলি গুচাই লৈছোঁ। জলকীয়া 3টা আৰু ইয়াৰ আদা নহৰুৰ পেষ্ট। ইয়াত লৈছোঁ কাজু কিচমিচ কেইটামান ধুই লৈছোঁ। ইয়াত আছে জিৰা গুড়ি আৰু লং ইলাচি ডালচেনি টুকুৰা কেইটামান লৈছোঁ আৰু এটা ডাঙৰ সাইজৰ পিঁয়াজ কাটি লৈছোঁ। এতিয়া কুকাৰটো পাতিলে এয়া মই ঘিউ 1 চামুচ দি দিছোঁ। ঘিউখিনি গৰম হোৱাৰ পিছত তাৰপিছত মই তাতে অলপমান ৰিফাইন ঢালি দিছোঁ। পোলাও সদায় ৰিফাইনতে বনাব লাগে, ৰিফাইন বা ঘিউতে বনাব লাগে। ৰিফাইন এয়া গৰম হৈ অহাৰ লগে লগে মই এতিয়া তাত জিৰা গুড়িখিনি দি দিছোঁ আৰু জিৰা গুড়িখিনি ফটফটকৈ ফুটি আহিবলৈ ধৰিছে। জিৰা গুড়িখিনি ফুটি অহাৰ পিছত এয়া মই কেঁচা জলকীয়া কেইটা দি দিছোঁ আৰু হেতাৰে এনেদৰে অলপমান ভাজিম। ভজা অলপ পিছতে মই ইয়াত লং ইলাচি ডালচেনি টুকুৰা কেইটা দি দিছোঁ। আপোনালোকে ভিডিঅ' দেখিছে। অলপমান ভজাৰ পাছত মই এতিয়া এইখিনি তাতে গাজৰ কেইটুকুৰা দি দিছোঁ। গাজৰখিনি দি দিছোঁ আৰু গাজৰৰ লগতে মই মটৰখিনি দি দিছোঁ। আপোনালোকে ভিডিঅ' দেখিছে আৰু এই গাজৰ আৰু মটৰখিনি অলপ সময় মই অলপ ভাজিম। আধা সিজা কৰিব লাগে আচলতে। এনেদৰে মই ভাজিছোঁ। এক মিনিটমান ভজাৰ পিছতে মই ইয়াত চেনি 1 চামুচ দিছোঁ। চেনি আচলতে তাৰ ৰংটোৰ কাৰণে দিয়া হয়। চেনিখিনি কেৰামেলৰ দৰে হৈ পৰে। চেনিখিনি দিলে এই ৰংটো অলপ ধুনীয়া হৈ পৰে আৰু এনেদৰে অলপমান ভাজি থাকিব লাগে। এয়া মই এখন হেতাৰে ভাজি আছোঁ আৰু এইখিনি প্ৰায় আধা সিজা নিচিনা হৈ গৈছে। এতিয়া তাতে মই কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি মই দি এতিয়া মই এখন হেতাৰে লৰাই দিম। আচলতে মই পিঁয়াজ প্ৰথমতে নিদিওঁ, কাৰণ পিঁয়াজখিনি প্ৰথমতে দিলে অলপমান ভাজি থাকিলে অকণমান জ্বলি যায় বুলি মই পিঁয়াজখিনি পিছত দিওঁ। পিঁয়াজখিনি অলপ ভজা হৈ গ'ল। এতিয়া অলপমান ভজা হোৱাৰ পিছত এতিয়া মই তাত আদা নহৰুৰ পেষ্টখিনি ইয়াত মই দি দিছোঁ আৰু আদা নহৰুৰ পেষ্টখিনি আকৌ মই এখন হেতাৰে এনেদৰে লৰাই দিছোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে। মই গেছৰ ফ্লেমটো মিডিয়ামটো ল' ৰাখিছোঁ। একেবাৰে হাই ৰাখিব নালাগে, কাৰণ এইখিনি জ্বলি যাব। সেইকাৰণে মিডিয়ামত ৰাখিব লাগে। মই মিডিয়ামতে ৰাখিছোঁ। এতিয়া তাত মই কাজু আৰু খিচমিচখিনি মই দি দিছোঁ। কাজু আৰু খিচমিচখিনি বৰ বেছি সময় ভাজিব নালাগে। প্ৰায় 50 ছেকেণ্ড বা 1 মিনিটমানহে ভাজিব লাগে। 50 ছেকেণ্ড বা 1 মিনিটমান ভজা হ'লে এইখিনি হৈ যায় আচলতে। এয়া ভজা হৈ গৈছে প্ৰায়। এতিয়া তাত মই চাউলখিনি দিম। চাউল এনেদৰে লাহে লাহেকৈ দিব আৰু চাউলখিনি দিয়াৰ পাছত আপোনালোকে লাহে লাহেকৈ এইবোৰ লৰাব, নহ'লে চাউলখিনি ভাঙি যাবও পাৰে। সেইকাৰণে চাউলখিনি মই 15 মিনিটহে মই তিয়াই ৰাখিছিলোঁ। 15 মিনিটৰ পিছত মই টুকি ৰাখিলোঁ। বেছিকৈ তিয়াই থ'লে চাউলখিনি ভাঙি যায়।
সেইকাৰণে 15 মিনিটকৈ বৰ বেছি দেৰিলৈকে এইবোৰ চাউলখিনি তিয়াই ৰাখিব নালাগে আৰু এই লৰাওঁতে লাহে লাহেকৈ লৰাব লাগে। এতিয়া মই তাত 1 চামুচ নিমখ দিছোঁ। কিছুমানে নিমখ নিদিয়ে, কিন্তু নিমখ দিলে আচলতে সোৱাদটো হয়, খাবলৈ সোৱাদ লগা হয়, সেইকাৰণে মই নিমখ দিওঁ। লাহে লাহেকৈ এনেদৰে তাৰপিছত গোটেইবোৰ মিহলাই যাব, লাহে লাহেকৈ লৰাই দিব। এনেদৰে লৰাই প্ৰায় 2-3 মিনিটমান সময় ভাজি থাকিব লাগে। ভজা হৈ গ'ল। এতিয়া মই তাত পানী দিছোঁ। পোলাও বনাওঁতে পানী সদায় জোখতহে দিব লাগে। পোলাও ভাল বেয়া হোৱাৰ একমাত্ৰ কাৰক হ'ল পানী। সেইকাৰণে পানী একেবাৰে বেছিও নহয়, কমো নহয়, তেনেকৈ দিব লাগে। আচলতে একেবাৰে চাউলখিনি যাতে খুব ডুব গৈ থাকে, মাত্ৰ চাউলখিনি ডুব গৈ থাকে, তেনেদৰেহে পানী দিব লাগে। এয়া দেখিছেনে আপোনালোকে ভিডিঅ'ত? এনেদৰে পানী এতিয়া চাউলখিনি যিহেতুৰে ডুব গৈ আছে, ঠিক তেনেদৰেহে পানীখিনি দিব লাগে। এয়া পানী ইমানহে দিব লাগে, বৰ বেছি দিব নালাগে, যাতে ডুব গৈ থাকে চাউলখিনি। এতিয়া তাতে মই 1 চামুচ ঘিউ দি দিছোঁ। দেশী ঘিউ এনেদৰে দিব লাগে। আচলতে ঘিউ দিলে গোন্ধটো খুব ভাল লাগে, সেইকাৰণে দিব লাগে, ধুনীয়া হৈ থাকে। এতিয়া মই এইখিনি এটা চিটি হোৱালৈকে মই এতিয়া তাৰ কুকাৰ ঢাকনিখন মাৰি দিম। মাত্ৰ এটা চিটি লাগে। এটা চিটি মৰাৰ পিছত এয়া চাওক, মোৰ তৈয়াৰ হৈ গ'ল ভেজ পোলাও। এয়া চাওক কি ধুনীয়া লাগিছে, ৰঙে সৈতে কি ধুনীয়া দেখিছেনে আপোনালোকে? খাওঁ লাগিছেনে আপোনালোকে? খাবলৈ কিন্তু বৰ সোৱাদ হৈছিলে। মই এয়া পোলাও বাঢ়ি লৈছোঁ, লগতে মই চিকেন অলপো লৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন। যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।